নমস্কাৰ। আজি সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ উপজা দিন। এই পবিত্ৰ দিনটোতেই তেখেতলৈ এমুঠি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰি তেখেতৰে এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম আই। আই, তোমাৰ সতে শেষ দেখা মোৰ মনত নাই। আজি হঠাৎ তোমাৰ আঁচলেৰে ঢাকি অনা গোপন ইস্তাহাৰখনৰ কথাবোৰে দাৱনীৰ চুক দিয়া কাঁচিখনৰ দৰে মোক চমকাই গ'ল। আকালৰ জুয়ে পুৰি নিয়া বনুৱাহঁতৰ তীখাৰ হাতুৰিটো প্ৰচণ্ড শব্দই মোক সোঁৱৰাই দিলে তোৰ আই, তোৰ সন্মুখত। অত দিনে মই নিজক লৈয়ে ব্যস্ত আছিলোঁ আই। অত দিনে মই নিজক লৈয়ে ব্যস্ত আছিলোঁ আই। আজি তোমাক পালোঁ, তীখাৰ হাতুৰিটো আৰু থোৰ মেলা শস্যৰ মাজত। মোৰ আই, কোন কাহানী বাই আহি ৰৈ আছে মোৰ সন্মুখত। ধন্যবাদ।